নমস্কাৰ বন্ধুসকল, ছাগলী পালনৰ বাবে বেংকৰ ঋণ কেনেকৈ ল'ব পাৰি সেই বিষয়ে বিতং তথ্য এই ভিডিঅ'টোত মই আপোনালোকৰ মাজত দাঙি ধৰিম। বিশেষকৈ অসমৰ গ্ৰাম্য অৰ্থনীতিত ছাগলী পালনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। চৰকাৰে এই খণ্ডটোক উদগনি দিবলৈ বিভিন্ন আঁচনিৰ জৰিয়তে ঋণ আৰু ৰাজসাহায্যযুক্ত ধন প্ৰদান কৰিবলৈ ধৰি আহিছে। আৰু ছাগলী পালন কৰি স্বাৱলম্বী যদি আপোনালোকে হ'ব বিচাৰিছে, এই ভিডিঅ'টোত মই বিতংভাৱে আলোচনা কৰিম কেনেকৈ আপুনি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ জৰিয়তে ছাগলী পালনৰ বাবে ঋণ আৰু 50% পৰ্যন্ত ৰাজসাহায্য লাভ কৰিব পাৰিব। এই ভিডিঅ'টোত মই উল্লেখ কৰিম কেনেকৈ আপুনি আবেদন কৰিব পাৰিব আৰু আবেদন কৰিবৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আৰু চৰকাৰী সাহায্য কেনেধৰণে পাব আৰু এই ঋণৰ বাবে যিটো আপুনি প্ৰজেক্ট ৰিপৰ্ট তৈয়াৰ কৰিব কেনেধৰণে তৈয়াৰ কৰিব সেই বিষয়ে মই এই ভিডিঅ'টোত সম্পূৰ্ণভাৱে আপোনালোকক কৈ যাম। বিশেষকৈ অসমৰ নিবনুৱা যুৱ যুৱতী আৰু কৃষকসকলৰ বাবে ছাগলী পালন এক লাভজনক ব্যৱসায় হ'ব পাৰে। আৰু এই ভিডিঅ'টোত কেনেধৰণে ঋণৰ বাবে আবেদন কৰিব মই সম্পূৰ্ণ পদ্ধতি আপোনালোকক জনাই যাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই যাব। অসমৰ গ্ৰাম্য অৰ্থনীতিত ছাগলী পালনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। চৰকাৰে এই খণ্ডটোক উদগনি দিবলৈ বিভিন্ন আঁচনিৰ জৰিয়তে ঋণ আৰু ৰাজসাহায্যযুক্ত ঋণ প্ৰদান কৰি আহিছে। আৰু ইয়াৰ বাবে কি কৰিব, এই ঋণৰ বাবে কেনেকৈ আবেদন কৰিব? অসমত ছাগলী পালনৰ বাবে ঋণ ল'বলৈ আপুনি প্ৰথমে প্ৰকল্প প্ৰতিবেদন এটা প্ৰজেক্ট ৰিপৰ্ট তৈয়াৰ কৰিব লাগিব। প্ৰথমে আপুনি কিমান ডাঙৰকৈ ফাৰ্মখন কৰিব বিচাৰে তাৰ এখন বিতং প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিব লাগিব। এই ৰিপৰ্টত ছাগলীৰ সংখ্যা, থকা ঠাইৰ খৰচ, খাদ্য আৰু ঔষধৰ খৰচ উল্লেখ থাকিব লাগিব। আৰু দ্বিতীয়তে বেংকৰ সৈতে আপুনি যোগাযোগ কৰিব। আপোনাৰ ওচৰৰ যিকোনো ৰাষ্ট্ৰীয়কৃত বেংক যেনে SBI, ইউকো বেংক, PNB, আসাম গ্ৰামীণ বিকাশ বেংকত আপুনি যোগাযোগ কৰিব। তাৰপিছত আপুনি কৃষি বিষয়াৰ সৈতে যোগাযোগ কৰিব। আৰু দ্বিতীয়তে হৈছে আঁচনি আপুনি নিৰ্বাচন। চৰকাৰী ৰাজসাহায্য লাভ কৰিবলৈ আপুনি যেনেকৈ নেশ্যনেল লাইভষ্টক মিছন, চিফ মিনিষ্টাৰ্ছ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ দৰে আঁচনিৰ অধীনত আপুনি এই ঋণৰ বাবে আবেদন কৰিব পাৰে। আৰু প্ৰয়োজনীয় নথিপত্ৰ আপোনাৰ কি কি প্ৰয়োজন হ'ব? ঋণৰ বাবে আবেদন কৰিবৰ বাবে আপোনালোকক আই কাৰ্ড লাগিব, পৰিচয় পত্ৰ লাগিব, যেনেকৈ আধাৰ কাৰ্ড, ভোটাৰ ID বা পান কাৰ্ড, এইবিলাক আপোনাৰ প্ৰয়োজন হ'ব। আৰু ঠিকনাৰ প্ৰমাণ লাগিব আপোনালোকৰ, যেনেকৈ ৰেচন কাৰ্ড, বিদ্যুৎ বিল, ঠিক তেনেকৈ মাটিৰ নথিপত্ৰ আপোনাৰ লাগিব। যিখন মাটিত আপুনি ফাৰ্ম কৰিব তাৰ পট্টা বা লিজৰ নথি আপুনি দিব লাগিব। আপোনাৰ পাছপোৰ্ট চাইজৰ ফটো লাগিব, বেংকৰ পাছবুক আৰু প্ৰকল্প প্ৰতিবেদন। আৰু যদি আপুনি প্ৰশিক্ষণ লৈছে আপুনি প্ৰশিক্ষণৰ মানপত্ৰ আপুনি দিব লাগিব। যদি আপুনি পশুপালন বিভাগৰ পৰা কিবা প্ৰশিক্ষণ লৈছে তেন্তে ঋণ পোৱাত সহজ হ'ব। আৰু ৰাজসাহায্য বা চৰকাৰী সহায় আপুনি কেনেদৰে লাভ কৰিব? অসমত সাধাৰণতে নেশ্যনেল লাইভষ্টক মিছনৰ অধীনত কেন্দ্ৰীয় চৰকাৰে 50% পৰ্যন্ত ৰাজসাহায্য প্ৰদান কৰে। আৰু যদি আপুনি 10খন ছাগলীৰ পৰা 10জনী ছাগলীৰ পৰা 5জনী ছাগলী পৰ্যন্ত ফাৰ্ম কৰিব বিচাৰে তেন্তে এই আঁচনিৰ অধীনত বৃহৎ পৰিমাণৰ আপুনি ৰাজসাহায্য পাব পাৰে। এতিয়া বেংকৰ ঋণ সাধাৰণতে বেংকে প্ৰকল্প খৰচৰ 75%ৰ পৰা 85%লৈকে ঋণ হিচাপে আগবঢ়ায়। বাকী ধনখিনি আবেদনকাৰীয়ে নিজে যোগাৰ কৰিব লাগিব। আৰু কিছুমান গুৰুত্বপূৰ্ণ কথা আছে, সেইবিলাক আপুনি ক'ব গ'লে যেনেকৈ ছাগলী আপুনি জাতটো নিৰ্বাচন কি ধৰণে কৰিব। অসমৰ জলবায়ুৰ বাবে বিতল বা প্ৰতিবেশী অসমীয়া স্থানীয় জাত অতি উপযোগী বুলি গণ্য কৰা হয়। আৰু ফাৰ্ম আৰম্ভ কৰাৰ আগতে আপুনি ওচৰৰ পশু চিকিৎসালয়ৰ সৈতে যোগাযোগ ৰক্ষা কৰিব, যাতে সময়মতে ভেকচিন আৰু চিকিৎসা প্ৰদান কৰিব পৰা যায়। ঋণৰ বাবে মই আপোনালোকক প্ৰথমে ক'ব বিচাৰিছোঁ যে যদি আপোনালোকে ঋণৰ বাবে আবেদন কৰিব বিচাৰে, প্ৰথমে আপুনি আপোনাৰ ওচৰৰ পশু চিকিৎসা বিভাগ ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ কাৰ্যালয়ৰ যোগাযোগ কৰিব, যাতে কি ধৰণে আবেদন কৰিব পাৰি। আৰু বৰ্তমান বা চলিত বৰ্ষত আপুনি যদি আবেদন কৰিব বিচাৰে, বৰ্তমান এটা নতুন নিৰ্দেশনাৱলীসমূহ ভালদৰে আপুনি জানিব পাৰিব। আৰু প্ৰতি বছৰে
এই নিৰ্দেশনালয়সমূহ মানে সলনি হৈ থাকে। সেইবাবে আপুনি প্ৰথমে ঋণৰ বাবে আবেদন কৰোঁতে ঋণৰ বাবে আবেদন কৰাৰ আগতে পশু চিকিৎসা বিভাগৰ লগত আপুনি যোগাযোগ কৰিব।